Penke Radhika Upadhyay CRPEP alang likha tumapha labanso scooty pajer ponto lasi scooty ki replica doser na পিঠং ৰেং থামা সমষ্টিপা আৰম্ভ কৰিছোঁ পৌৰ্ণিমি আকেমা 1.0 আমি 1 লাখ পৰিয়ালে মাটি প্ৰদান কৰা হৈ গ'ল এটা বছৰৰ ভিতৰত 1 লাখ পৰিয়ালৰ আমি মাটি পটা দিয়া হৈ গ'ল বিনামূলীয়া পটা ফ্ৰী ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ ইয়াৰ পিছত পৌৰ্ণিমি আকেমা 2.0 নামাকৰণ কৰি আমি যিবিলাকৰ পটা যোৱাবাৰ 1 লাখ দিয়া সময় পোৱা নাই তেওঁলোকৰ পটা দিবৰ কাৰণে আমি কাৰ্বি আংলং অটোনমাছ অঞ্চলৰ পৰা সিদ্ধান্ত এটা লৈছোঁ যাতে প্ৰত্যেক MSC সমষ্টিত বিনামূলীয়া পটা ফ্ৰী পটা যাতে পায় সেইটো চিন্তা চৰ্চা কৰি আমি কাৰ্বি আংলং অটোনমাছ অঞ্চলৰ সিদ্ধান্ত লোৱা হৈছে আমি প্ৰথম আৰম্ভ কৰিছোঁ বিভিন্ন সমষ্টিত আৰু ফৰেষ্ট ৰাইট এক্ট 2006 সেইটো একৰ মতে সেকশ্যন 3H আৰু J ফৰেষ্ট এৰিয়া বহুত বছৰ যদি ট্ৰাইবেলবিলাকে বসবাস কৰে তেওঁলোকক ৰেভিনিউ এটা দিব পাৰে বুলি তাত লিখা আছে আইনত সেইমতে যিবিলাকৰ ডিচি কাউন্সিল ৰিজাৰ্ভ ফৰেষ্ট আৰু চেণ্ট্ৰেল ৰিজাৰ্ভ ফৰেষ্ট 80 বছৰ 70 বছৰ আৰু 90 বছৰ 100 বছৰলৈকে কিছুমান আছে গাঁও সেইবিলাকৰ কিন্তু মাটি পটা পোৱা আমি ফৰেষ্ট ৰাইট এক্ট 2006 সেকশ্যন 3 আৰু H আৰু J সেইমতে আমি ৰেভিনিউ কনভাৰ্ট কৰি আমি আজি মাটি পটা বিনামূলীয়া বিতৰণ কৰা আৰম্ভ কৰিছোঁ আৰু একেই সমান্তৰাল কাৰ্যসূচী হিচাপে আজি আমি যিবিলাকৰ জীৱিকা চাখী বেংক চাখী তেওঁলোকৰ কাৰণে আজি স্কুটি বিনামূলীয়া ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে আজি বিভিন্ন থানাত টোটেল বেনিফিচিয়াৰিজ পটা বিতৰণ কৰা হ'ব প্ৰায় 7,000 এবভ 7,000 প্লাছ পৰিয়ালে আজি বিনামূলীয়া পটা পাব হ'ব ছাৰ তাপাত ঘটনাটো আমি আগৰ পৰা কৈ আহিছোঁ যে আমাৰ কাৰ্বি আংলং অটোনমাছ অঞ্চলৰ পৰা আমি কোনো সিদ্ধান্ত লোৱা নাই কি বেলেগে পলিচিটো খালি অপজিশ্যনবিলাকে মনোসজা কথা কৈ আছে তাপাত যিবিলাকে সেই ঘটনাটো হৈছে পোনপ্ৰথমে মই ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ এনেকুৱা ঘটনা হোৱাৰ কাৰণে যাতে ভৱিষ্যতে এতিয়া নহয় এইটো আমি স্থায়ী বৰ্ডাৰ ক্ষেত্ৰত স্থায়ী সমাধান কৰাৰ স্বাৰ্থত আমি অসম চৰকাৰৰ লগত আলাপ আলোচনা কৰিছোঁ যাতে তাতে বেটেলিয়ন কেম্প নহ'লে CRPF কেম্প নহ'লে তাত কামাণ্ডো ট্ৰেইনিং ইনষ্টিটিউটত বহাবৰ কাৰণে আমি অসম চৰকাৰৰ পৰা আলোচনা কৰা হৈছে আপোনালোকে যেনে ইণ্টাৰষ্টেট বৰ্ডাৰ নাগালেণ্ডটো এনেকুৱা সমস্যা হৈ থাকে তাৰ কাৰণে কামাণ্ডো ট্ৰেইনিং চেণ্টাৰ বহাৰ কাৰণে তাতে কোনো আমাৰ মাটি দখল পোৱা নাই নাগালেণ্ড বৰ্ডাৰ গতিকে এনেধৰণৰ ব্লক যিটো ইছ্যু হৈ থাকে সেই ইছ্যুটো আমি পাৰ্মানেণ্ট চলিউশ্যন কৰি কাৰণে আমি অসম চৰকাৰৰ লগত আলাপ আলোচনা কৰি হ'ব এইখিনি জিৰ'লৈকে নেটম লাগেছি কথা লাপে 2022-23 EM Omosin bisa terhadap MP alang EM revenue segala alang acu piduk pen revenue department pen lakh hora suit sokerai si class atom hal long lepota kejoy yellow itu bari matum hal long lapen jalan MP mandat pen Purnia kemang 1.0 tasoteng pen ladisia long lepota non banke Purnia kemang 2.0 lake forest long gitu tumta men forest right act 2006 ateng pen section 3H ateng pen forest alok itu khanda me revenue pen pota limit laso patir pi konsi laso pensi ini tuh Purnia kemang
Karbi Anglong Autonomous Council 2.0 dat agensi asang yang kita boleh kemalang pon mo dat menjadi ini dat suri proxy abate oleh kota Jeron Ponji. Nasi akejo itu sih oleh kota Daron. Kita ambil ada konsultasi kita kicu kejunta konsultasi kita. Ini apa lo than give and take polisi ke konsultan ke te compare la ke Karbi Anglong pan ke state government pelta lada ke upe thang order tabe la give and take polisi ke late Guwahati la pela long kape Karbi Anglong pen angtam sudah Karbi Anglong along ke give and take polisi ke abe la ke itu malong le jokon PDL ke upe la ke orel timu thak laso kokyuntan punang kok lohola kaino tu jadi cuma tu ya tu kaino tu kan ini mate Karbi Anglong Autonomous Council ke sudah pen timbel pon la ke alang ithan Karbi Anglong Autonomous Council ke lake pajel alang hemso khan lapen aparta alang dunlin hikim ponje khan Karbi Anglong Autonomous Council ke la pan aparta alang suma Gorenga website ponje khan Karbi Anglong Autonomous Council ke एकदम चुनाई पड़ा के दम प्राचीन के दुख नाते फाइनेंस डिपार्टमेंट मेरे सोगला प्राचीन के लगे इंटरव्यू को न पान के दाके सीआरपीएफ कली के पिटेले कमांडो ट्रेनिंग सेंटर हाई बिजिल हाई बान तुम सिंगाई पण मोमो नंता ओडा ता थोड़ी सिरा पोके पाके दाके बिजे